নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এডুকেশ্যন আইডিয়ালৈ। আজি আমি আলোচনা কৰিম 2022 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান সোশ্যাল সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ। আহক সময় নোলোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হ'ল সম্পদ আৰু সম্পত্তিৰ মাজত থকা দুটা পাৰ্থক্য লিখা। সম্পদ আৰু সম্পত্তিৰ মাজত থকা দুটা পাৰ্থক্য হ'ল সম্পদ বিনিময় মূল্য নাই আৰু সম্পত্তিৰ বিনিময় মূল্য আছে। সম্পদক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব নোৱাৰি, সম্পত্তিক পাৰি। সম্পদৰ যোগান তুলনামূলকভাৱে সীমিত, সম্পত্তিৰ যোগান সীমিত নহয়। 4 নম্বৰ পইণ্ট, সকলোবোৰ সম্পদ সম্পত্তি নহয় আৰু সকলোবোৰ সম্পত্তিয়েই সম্পদ হয়। 5 নম্বৰ সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয়। সম্পত্তিৰ জৰিয়তে মানুহৰ উপকাৰ বা অপকাৰ দুয়োটাই হ'ব পাৰে। নেক্সট কুৱেশ্যন হ'ল সম্পদ সংৰক্ষণৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। সম্পদ সংৰক্ষণৰ দুটা প্ৰয়োজনীয়তা: অৰণ্য ধ্বংসৰ ফলত জীৱ-জন্তুৰ বাসভূমি হ্ৰাস পায় আৰু একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়। এনেবোৰ কাৰণত সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ প্ৰয়োজন হয়। 2 নম্বৰ পইণ্ট, জৈৱ বৈচিত্ৰ্য ভাৰসাম্য ৰক্ষা কৰিবলৈ সম্পদ সংৰক্ষণ প্ৰয়োজন। নেক্সট কুৱেশ্যন হ'ল বৃহত্তম আৰু ক্ষুদ্ৰতম দেশ দুখনৰ নাম লিখা। বৃহত্তম আৰু ক্ষুদ্ৰতম দেশ দুখনৰ নাম ক্ৰমে ৰাছিয়া আৰু ভেটিকান চিটি। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল মৰুকৰণৰ দুটা কাৰণ লিখা। মৰুকৰণৰ দুটা কাৰণ হ'ল 1 নম্বৰ প্ৰাকৃতিক আৰু 2 নম্বৰ মানৱ সৃষ্ট। প্ৰাকৃতিক কাৰণবোৰৰ ভিতৰত খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধিয়েই প্ৰধান, আনহাতে মানৱ সৃষ্ট কাৰণবোৰৰ ভিতৰত বননি ধ্বংস, জনসংখ্যা বৃদ্ধি, অত্যধিক পশুচাৰণ আদি প্ৰধান। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এডুকেশ্যন আইডিয়ালৈ। আজি আমি আলোচনা কৰিম 2022 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান সোশ্যাল সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ। আহক সময় নোলোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হ'ল সম্পদ আৰু সম্পত্তিৰ মাজত থকা দুটা পাৰ্থক্য লিখা। সম্পদ আৰু সম্পত্তিৰ মাজত থকা দুটা পাৰ্থক্য হ'ল সম্পদ বিনিময় মূল্য নাই আৰু সম্পত্তিৰ বিনিময় মূল্য আছে। সম্পদক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব নোৱাৰি, সম্পত্তিক পাৰি। সম্পদৰ যোগান তুলনামূলকভাৱে সীমিত, সম্পত্তিৰ যোগান সীমিত নহয়। 4 নম্বৰ পইণ্ট, সকলোবোৰ সম্পদ সম্পত্তি নহয় আৰু সকলোবোৰ সম্পত্তিয়েই সম্পদ হয়। 5 নম্বৰ সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয়। সম্পত্তিৰ জৰিয়তে মানুহৰ উপকাৰ বা অপকাৰ দুয়োটাই হ'ব পাৰে। নেক্সট কুৱেশ্যন হ'ল সম্পদ সংৰক্ষণৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। সম্পদ সংৰক্ষণৰ দুটা প্ৰয়োজনীয়তা: অৰণ্য ধ্বংসৰ ফলত জীৱ-জন্তুৰ বাসভূমি হ্ৰাস পায় আৰু একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়। এনেবোৰ কাৰণত সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ প্ৰয়োজন হয়। 2 নম্বৰ পইণ্ট, জৈৱ বৈচিত্ৰ্য ভাৰসাম্য ৰক্ষা কৰিবলৈ সম্পদ সংৰক্ষণ প্ৰয়োজন। নেক্সট কুৱেশ্যন হ'ল